গাইজ কি খবৰ সকলোৰে নিশ্চয় ভালে ময়ো হঠাৎ দীঘলা চকৰ ফালে ওলাই আহিছিলোঁ এবাৰ ওলাই আহোঁতে দেখোন বাটতে এখন সৰুকৈ কাজিয়া এখন দেখা পালোঁ এতিয়া কাজিয়াখন মই কেমেৰাত কেপচাৰ কৰি ৰাখিছোঁ গতিকে এবাৰ কাজিয়াখন চাওকচোন কেনেকুৱা লাগে কি হৈছে আপোনাৰ ঘূৰা হলে এইবিলাক কাম কৰিলে হয় নেকি ঘূৰা হলে কাজিয়াখন লাগি আছে কিহৰ কাৰণে মোৰ মাটি দুখ পাতি তোৰ মাটি আপুনি এওঁৰ মাটি কিয় মাৰিছে ৰাছিয়া দীঘলা চুকাত বাটনাত চলি আছে আপোনালোকৰ এই মাটিৰ সীমা সীমা এইবিলাক ঠিকে আছে নে নাই আছে নে নাই ঠিকা আছিলে 2 বছৰ আগলৈ ঠিকা আছিল ইয়াৰ বাপেক পইচা সকলোবিলাক সমস্যাৰ সমাধান লৈ চৰকাৰে মাটি বাৰী এই সকলোবিলাক সমস্যাৰ সমাধান লৈ চৰকাৰে এখন আঁচনি লৈ আহিছে এই আঁচনিখনৰ নাম হৈছে কি জানা মিছন বসুন্ধৰা মিছন বসুন্ধৰা কোনে চিনেমাৰ নাম উলিয়াই দিছে এখন চিনেমা নহয় এখন এখন আঁচনি এই আঁচনিখনৰ জৰিয়তে চৰকাৰী সকলোবোৰ যিবিলাক ভূমি বিবাদ আছে এই সকলোবোৰ বিবাদ নিষ্পত্তিকৰণৰ কাৰণে চৰকাৰে এই মিছন বসুন্ধৰা নামৰ আঁচনিখন নিয়োগ কৰিছে এই আঁচনিৰ জৰিয়তে আমি সকলোৱে আমাৰ ঘৰৰ সীমা সকলোবোৰ সকলোৱে আপোনালোকে মাটি এওঁলোক কোনে নহয় আপোনালোকৰ ৰচিদখন মাটিৰ কিবা অসুবিধা আছে মাটিৰ সীমা যদি সীমাৰ কাৰণে যদি আপোনালোকৰ ভাই ভাইৰ মাজত ঘৰৰ মাজতে কাজিয়া লাগি আছে তেতিয়াহ'লে সকলোবোৰ সমস্যা 2022 চনৰ 10 মে' তাৰিখৰ আগত সমাধান কৰি লওক আৰু তাৰপিছত আমি মাটি বাৰীৰ হকে যাতে অহা বছৰ নতুন বৰ্ষতে ভালকে মাটি বাৰীৰ কোনো সমস্যা নোহোৱাকৈ আমি সমাজখন পিছলি যাব পাৰোঁ আৰু সকলোৱে এই কামবোৰ কৰোঁতে এটা কথা গুৰুত্ব দিয়া উচিত যাতে আমি দালাল ৰাজ নতুবা কোনো মধ্যভোগীক আশ্ৰয় দিব নালাগে আৰু সকলোৱে কওক দালাল ৰাজ বন্ধ হওক ধন্যবাদ